এয়া মোৰ চাৰিওফালে আপোনালোকে দেখা পাইছে এখন দক্ষিণ জালাননগৰ চাহ বাগিচা ডিব্ৰুগড় চহৰৰ একেবাৰে মাজমজিয়াত শেহতীয়াকৈ এই বাগিচাখন অসমৰ এগৰাকী ডাঙৰ মানুহে কিনিছে হেনো ক্ষুদ্ৰ চাহ বাগিচা আছে 1 লাখতকৈ বেছি এই যে 10 লাখ চাহ শ্ৰমিক মানুহ আছে এওঁলোকৰ জীৱন আৰু জীৱিকাৰ অন্য কোনো ব্যৱস্থা কিন্তু নাই আজি 9 এপ্ৰিল মঙলবাৰ মই থিয় হৈ আছোঁ ডিব্ৰুগড় চহৰৰে দক্ষিণ জালাননগৰ চাহ বাগিচাত এয়া মোৰ চাৰিওফালে আপোনালোকে দেখা পাইছে এখন দক্ষিণ জালাননগৰ চাহ বাগিচা ডিব্ৰুগড় চহৰৰ একেবাৰে মাজমজিয়াত এই চাহ বাগানখন অৱস্থিত মই ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নিৰ্বাচনী কাম-কাজত আহি যিটো জেগাত নিশা যাপন কৰোঁ তাৰ নিচেই ওচৰতে এই বাগিচাখন আৰু সদায় ওলাই যাওঁতে সোমাওঁতে এই বাগিচাখন মোৰ চকুত পৰে বাগিচাখন দেখি সদায় মোৰ মনলৈ এটা প্ৰশ্ন আহে যে অসম চৰকাৰে অলপ দিন আগতে আমাৰ টি প্লান্টেশ্যন এক্ট চিলিং এক্ট আৰু চাহ বাগিচাৰ প্ৰভিডেণ্ট ফাণ্ড এক্ট এই আইনকেইখন সংশোধন কৰি চাহ বাগিচাৰ মাটি 5% অনা চাহ খেতিৰ কামত ব্যৱহাৰ কৰিব পৰাৰ যি ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোৱে আচলতে চাহ বাগিচা চাহ উদ্যোগ আৰু চাহৰ লগত জড়িত মানুহৰ ক্ষতি কৰিব নে উপকাৰ কৰিব এই বিষয়টো আলোচনাৰ প্ৰয়োজন আৰু সেই কাৰণে আজি ভাবিলোঁ যে কথাখিনি আপোনালোকৰ লগত পাতি থৈ যাওঁ মূল আলোচনালৈ যোৱাৰ আগতে এটা কথা আপোনালোকক কৈ থওঁ যিসকলে ডিব্ৰুগড় চহৰৰ বিষয়ে নাজানে তেওঁলোকক যে ডিব্ৰুগড় চহৰত এনেকুৱা চহৰৰ মাজমজিয়াত এনেকুৱা মই জনাত 3খন চাহ বাগিচা আছে এখন মানকটা চাহ বাগিচা আনখন চাহ বাগিচাৰ নামটো মই পাহৰিলোঁ এই চাহ বাগিচা কেইখন চহৰৰ মাজমজিয়াত আছে এইখন চাহ বাগিচা কিমান মাটি জুৰি বিস্তৃত হৈ আছে মই স্থানীয় মানুহক সোধোতে একজেক্ট হিচাপটো মই নাজানিলোঁ কাৰণ চাহ বাগিচাৰ এই মালিক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ মই সুবিধা পোৱা নাই স্থানীয় মানুহে কৈছে যে অতি কমেও এই চাহ বাগিচাত 200 বিঘা মাটি আছে তেতিয়া মই এটা হিচাপ কৰিলোঁ চাহ বাগিচাৰ লগত জড়িত মানুহৰ লগত আলোচনা কৰি এটা হিচাপ কৰিলোঁ যে এই বাগিচাখনে বছৰত কিমান টকা মালিকক উপাৰ্জন দিব পাৰে মই জানি পেলাই গম পালোঁ যে মনোজ জালান আৰু মৃগেন জালান নামৰ দুগৰাকী ভাতৃয়ে এই চাহ বাগিচাখন পৰিচালনা কৰিছিল তেওঁলোক এখনৰ মালিক শেহতীয়াকৈ এই বাগিচাখন অসমৰ এগৰাকী ডাঙৰ মানুহে কিনিছে হেনো আৰু ইয়াত এখন হস্পিটেল শুনামতে এখন চকুৰ হস্পিটেল আৰু এখন 5-ষ্টাৰ হোটেল সম্ভৱতঃ ভিভান্তা গ্ৰুপৰ এখন হোটেল ভিভান্তা ডিব্ৰুগড় বুলি ইয়াত খোলা হ'ব এটা চাহ বাগিচা থকাটো ভাল নে হোটেল খোলাটো ভাল ব্যৱসায়িক প্ৰতিষ্ঠান হোৱাটো ভাল এইটো এটা ডিবেটৰ বিষয় খবৰ লৈ গম পালোঁ যে এখন চাহ বাগিচাই বছৰি উজনি অসমৰ ফালে অলপ বেছি উৎপাদন দিয়ে নামনি অসমৰ ফালে উত্তৰ অসমৰ ফালে কম দিয়ে উত্তৰ অসম নামনি অসমত বছৰি এখন চাহ বাগিচাই মালিকক প্ৰতি বিঘা মাটিৰ বিপৰীতে 1800 কিলোগ্ৰামমান উৎপাদন দিয়ে উজনি অসমৰ ফালে বিশেষকৈ ডিব্ৰুগড়ত উৎপাদনটো অকণমান বেছি হয় 2000 মান কিলোগ্ৰাম উৎপাদন হয় গতিকে 1800 পৰা 2000 এবিঘা মাটিত চাহ উৎপাদন হয় কিলোগ্ৰাম বছৰি সেই হিচাপে যদি আমি 2000 কিলোগ্ৰাম চাহ বছৰি এবিঘা মাটিয়ে উৎপাদন দিয়ে বুলি ভাবোঁ আৰু 22 টকা যদি প্ৰতি কিলোগ্ৰাম চাহৰ দাম ধৰোঁ তেতিয়াহ'লে 1 বিঘা চাহৰ দাম কেঁচা চাহপাতৰ দাম বছৰি মালিকে 44,000 টকা পায় আৰু যদি এই বাগানখন আমি হিচাপ কৰোঁ যে ইয়াত 200 বিঘা মাটি আছে তেতিয়াহ'লে আমি 44,000 পূৰণ 288 লাখ মানে এই বিশাল বাগানখনে 200 বিঘাৰ এই বাগানখনে ইয়াৰ মালিক জালান গ্ৰুপক বা এতিয়া যিগৰাকী ডাঙৰ মানুহে কিনিছে তেখেতক যদি কিনিছে তেখেতক 88 লাখ টকাৰ মানে আহৰণ আয় ইয়াৰ পৰা দিব কিন্তু এই 88 লাখ তেওঁৰ আয় নহয় 12ৰে হৰণ কৰিলে তেওঁ মাহত 7,33,000 টকাহে মানে হিচাপ কৰিলে ইয়াৰ পৰা তেওঁ মানে উৎপাদন হয় এই 7,33,000 টকাৰ পৰা তেওঁৰ শ্ৰমিকৰ মজুৰি অন্যান্য খা খৰচ এইবোৰ দি যিটো পইচা থাকিব সেইটো হ'ব তেওঁৰ প্ৰফিট এনে চাহ বাগিচা মানে এটা বৰ প্ৰফিটেবল বিজনেছ বুলি ইমান দিনে জনা গৈছিল কিন্তু আজিকালি আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহৰ ডিমাণ্ড কমিছে
শুনামতে অসমত উৎপাদন বেছি হৈ গৈছে, সেই তুলনাত চাহৰ ডিমাণ্ড কমি গৈছে, সেইকাৰণে চাহৰ বজাৰত দাম কমিছে, চাহৰ মূল্য কমিছে, বহুত চাহ বাগিচাৰ মালিকে চাহ বাগিচাবোৰ বিক্ৰী কৰিবলৈ লৈছে। এইবোৰ শুনা কথা, এইবোৰৰ একো ৰিচাৰ্চ কৰা মোৰ পক্ষে সম্ভৱ নহয় আৰু কোনো ৰিচাৰ্চৰ প্ৰতিবেদন মই পঢ়াও নাই। মই এইটো কেৱল শুনা কথাৰ ওপৰত ভিত্তি কৰি কৈ আছোঁ। যদি সেইটোৱে হয় তেনেহ'লে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যত বৰ ভাল নহয় বুলি জনা মানুহবোৰে কয়। যিটো কথা মই ইতিপূৰ্বে কৈছোঁ যে চাহ বাগিচাৰ উৎপাদনটো ভাল নে চাহ বাগিচাৰ মাটিত বিল্ডিং আদি বনাই ব্যৱসায়িক প্ৰতিষ্ঠান বনাই তাৰ জৰিয়তে অন্য ব্যৱসায় কৰাটো বেছি লাভজনক, সেইটো এটা বিতৰ্কৰ বিষয়। কিন্তু ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ এই 200 বিঘা মাটিত ইয়াত যদি মল বনাই দিয়া যায়, ইয়াত যদি হস্পিটেল বনাই দিয়া যায়, ইয়াত যদি হোটেল বনাই দিয়া যায়, তেতিয়াহ'লে মালিকে এই যে বছৰত 88 লাখ নহয়, মই ধৰি লৈছোঁ 1 কোটি টকা যদি বছৰত যিটো টকা পাব, একেবাৰে ওপৰত যদি পায় 1 কোটি টকা পাব, তেতিয়াহ'লে তেনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠান খুলিলে ইয়াত 100 কোটি টকা পাব। সেইকাৰণে যিসকল বনিয়া টাইপ বেপাৰী, যিসকলে উৎপাদন কেৱল টকাৰ হিচাপ কৰে, তেওঁলোকে ভাবে যে এই চাহ বাগিচাখন বিক্ৰী কৰি আমি ইয়াত বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠান কৰি লওঁ। আৰু সম্ভৱতঃ সেইকাৰণেই, কথাটো আপোনালোকে মন কৰিব, সম্ভৱতঃ সেইকাৰণেই অসম চৰকাৰে টি প্লান্টেশ্যন এক্টখন সংশোধন কৰিছে, লেণ্ড ফিক্সেশ্যন চিলিং এক্টখন সংশোধন কৰিছে, আৰু চাহ বাগিচাৰ মজুৰিৰ আৰু চাহ বাগিচাৰ শ্ৰমিকৰ জীৱন আৰু তেওঁলোকৰ কৰ্মৰ লগত জড়িত যিটো টি প্লান্টেশ্যন লেবাৰ এক্ট, সেইখন সংশোধন কৰিছে। এই আইনকেইখন সংশোধন কৰি পেলাই কিছু সৰলীকৰণ কৰিছে। আৰু চাহ বাগিচাৰ মাটিত আগতে অন্য কাম কৰাৰ নিষিদ্ধ আছিল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই আইনখন সলনি কৰি ইয়াত কি কৰিছে, তেওঁলোকে এটা প্ৰভিজন আনিছে যে চাহ বাগিচাৰ 5% মাটিত অনা চাহৰ কাম কৰিব পাৰি। অনা চাহ উৎপাদনৰ কাম মানে ইয়াত বিল্ডিং বনাব পাৰি, ইয়াত হৰ্টিকালচাৰৰ এক্টিভিটি কৰিব পাৰি, ফুল বাগান কৰিব পাৰি, নাৰ্চাৰী কৰিব পাৰি, হস্পিটেল বনাব পাৰি, ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান কৰিব পাৰি, অন্যান্য কাম কৰিব পাৰি। এতিয়া যদি ডিব্ৰুগড়ৰ এই 200 বিঘা মাটিৰ এই বাগানখনৰ 5% মাটি হিচাপ কৰা যায়, ডিব্ৰুগড়ৰ এই চাহ বাগিচাখনৰ 10 বিঘা মাটি অনা কৃষি কামত, মানে অনা চাহ কৃষি কামত ব্যৱহাৰ কৰিব পৰা যাব। তাৰমানে এখন হস্পিটেল বনাবৰ কাৰণে, এখন হোটেল বনাবৰ কাৰণে বা এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান বনাবৰ কাৰণে, মল বনাবৰ কাৰণে 10 বিঘা মাটি যথেষ্ট। মই যিটো প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে, আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে আজি এই কথাখিনি ইয়াৰ বাগানৰ মাজত সোমাই ক'ব বিচাৰিছোঁ, সেই কথাটো হ'ল, ইতিমধ্যে মই কৈছোঁ যে চাহ বাগান কণ্টিনিউ কৰাটো বেছি প্ৰফিটেবল নে ইয়াত অন্য ব্যৱসায়িক প্ৰতিষ্ঠান কৰাৰো প্ৰফিটেবল, সেইটো এটা ডিবেটেবল বিষয়। সেই বিষয়ে মোৰ অভিজ্ঞতা নাই, মই নাজানো। কিন্তু মোৰ যিটো কনচাৰ্ণ, মই গম পালোঁ এই চাহ বাগিচাখনৰ সৈতে 1000 শ্ৰমিক জড়িত হৈ আছে। অসমত 800 ডাঙৰ চাহ বাগিচা আছে, টি এষ্টেট বুলি যাক কোৱা হয়, য'ত 5000, 10000 বিঘা, 15000, 20000 বিঘা মাটি আছে। তেনেকুৱা চাহ বাগিচা অসমত 800তকৈ ওপৰত। 1 লাখ প্লাছ ক্ষুদ্ৰ চাহ বাগিচা আছে। আৰু এই সকলো চাহ বাগিচাৰ লগত জড়িত হৈ আছে 10 লাখ শ্ৰমিক। অসমৰ যিসকল চাহ জনজাতীয় শ্ৰমিক ভাই ভনী বুলি আমি কওঁ, তেওঁলোকৰ 10 লাখ মানুহৰ জীৱন আৰু জীৱিকা এই কেৱল পাত তোলা। মই আপোনালোকক দেখুৱাওঁ, এই যে এটিকলি দুটি পাত বুলি কয়, এই পাতটো, এইটো কলি নাই, এইটোত আছে, এইটোতো নাই, ছিঙি লৈ গ'ল। মই বেলেগ এটা দেখুৱাওঁ, এইটো কলি আৰু এই দুটি পাত। মালিকৰ পৰা অনুমতি নাই কাৰণে মই পাতটো আপোনালোকক ছিঙি নেদেখুৱাওঁ, কেৱল দেখুৱাইছোঁ যে এই এটি কলি দুটি পাত তোলাৰ এই কামটোৰ লগত অসমৰ 10 লাখ মানুহ জড়িত হৈ আছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সহধৰ্মিনীয়ে কাজিৰঙাৰ ওচৰৰ এখন চাহ বাগিচাত এনেকৈ 5% মাটিত চৰকাৰে কৰা আইনৰ সুবিধা গ্ৰহণ কৰি এখন বিশাল ৰিজৰ্ট কৰিছে, 5 ষ্টাৰ ৰিজৰ্ট। শুনামতে সেই ৰিজৰ্টৰ প্ৰতি নিশা তাত যাপন কৰিবলগীয়া হ'লে 50-60 হাজাৰ টকা লাগে, এক নিশাৰ মানে ভাড়া। তেওঁলোকৰ লাভ হওক, সেইটো এটা বেলেগ আলোচনাৰ বিষয়। কিন্তু এই যে ইয়াত ডিব্ৰুগড়ৰ এই চাহ বাগিচাখন যদি উঠাই দি ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান খোলা হয়, কিছু মানুহৰ সংস্থাপন হ'ব। কিন্তু এই যে 10 লাখ চাহ শ্ৰমিক মানুহ আছে, এওঁলোকৰ জীৱন আৰু জীৱিকাৰ অন্য কোনো ব্যৱস্থা কিন্তু নাই। আৰু অসমত এনেকৈ যে মই ক'লোঁ 800 ডাঙৰ চাহ বাগিচা আছে, 2500 মান মজলীয়া ধৰণৰ চাহ বাগিচা আছে, এনেকুৱা টাইপ চাহ বাগিচা 200-300 বিঘাৰ 2500 মান আছে, আৰু ক্ষুদ্ৰ চাহ বাগিচা আছে 1 লাখতকৈ বেছি। এইবিলাকৰ লগত জড়িত এই 10 লাখ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰশ্ন, বিকল্প কি হ'ব পাৰে, সেইটো আমি সকলোৰে কাৰণে চিন্তাৰ বিষয় হোৱা উচিত বুলি মই ভাবোঁ। আৰু সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ।
আপোনালোক সকলোৱে মতামত দিবচোন ইয়াৰ কি কৰিব পাৰি ডেভেলপমেণ্ট লাগে অনুৎপাদনশীল কাম বন্ধ কৰি উৎপাদনশীল কাম কৰিব লাগে অনুৎপাদনশীল মাটিত যদি উৎপাদন নহয় তাত উৎপাদনৰ কাৰণে অন্য কাম কৰিব পাৰি চৰকাৰে দিয়া হিতাধিকাৰী ব্যৱস্থাৰ জৰিয়তে অসমত বছৰি চৰকাৰী ৰিপৰ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আছে আপোনালোকে খুলি চাই ল'ব বছৰি 10% ধানৰ উৎপাদন কমিছে বছৰি 10% চাহৰ উৎপাদন কমিছে এনেকুৱা পৰিস্থিতিত দুটা কথা এটা হ'ল আমাৰ চাহ বাগিচা আৰু চাহ উদ্যোগক লৈ আমাৰ যি ইতিহাস আৰু ঐতিহ্য আমাৰ যি গৌৰৱ সেই গৌৰৱ অব্যাহত থাকিবনে আৰু দুই এই 10 লাখ চাহ বাগিচাৰ মানুহৰ জীৱনৰ কি হ'ব এই প্ৰশ্নটো আপোনালোকলৈ এৰিলোঁ সময়ে সিদ্ধান্ত ল'ব আপোনালোকে কি ভাবে জনাবচোন সকলোকে ধন্যবাদ জনালোঁ